গুড মৰ্ণিং এভৰিৱান। আজি ভাবিলোঁ একেবাৰে মৰ্ণিং ৱাকৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজি দেওবাৰটোনো কেনেকৈ পাৰ কৰাওঁ তাকেই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ নে কি কয়। বাৰু গৰম বাৰু কেনে পাইছে ৰাইজ? এইফালে আকৌ মই ধুনীয়াকৈ মৰ্ণিং ৱাক কৰি আহি সকলো কাম বন কৰি আজৰি হৈ ল'লোঁ দেই। এইফালে আকৌ ব্ৰেকফাষ্টটো ৰেডি কৰি ল'লোঁ। এতিয়া ধুনীয়াকৈ বেটা আৰু মই খাবলৈ বুলি লৈছোঁ। আৰু গৰমত একেবাৰে ক'ত থাকোঁ ক'ত নাথাকোঁ লাগি গৈছে। আপোনালোকে বাৰু কেনে পাইছে জনাবচোন দেই। এইফালে আকৌ চাওকচোন, এই গেলা গৰমতো বেটা আৰু মই বজাৰলৈ বুলি আহিছোঁ। উপায় নাই, বজাৰটো কৰিবই লাগিব। যদি সাপ্তাহিক বজাৰখন কৰি নথওঁ তেনেহ'লে বনোৱা সময়ত কি বনাওঁ কি নবনাওঁ সেই অৱস্থা। এনেকুৱাতে মানুহজনলৈ আকৌ বৰ মনত পৰে। তেওঁ থকা হ'লে মই এই গেলা গৰমত নহা হ'লেও হয়। বাৰু এতিয়া বজাৰ কৰি আহিলোঁ। আইচক্ৰীমো লৈ আহিছোঁ দেই, নাখালে আৰু নোৱাৰি এই গৰমত। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি